তো সেইকাৰণে আজি আমাৰ দিনে বেয়া, একো এটা ভাল বস্তু পাৱাই নাই। বঢ়িয়াকৈ ৰাতিপুৱা এতিয়া কলেজ যাব ওলাইছোঁ আৰু এতিয়া মই বঢ়িয়াকৈ কলেজ যাওঁ, বঢ়িয়াকৈ ভাত চাত খালোঁ আৰু আজিতো আছে বঢ়িয়াকৈ স্পেচিয়েল বস্তু এটা যোৱাকালি কৈছিলোঁ যোৱা ভিডিঅ'টোত। আপোনালোকে আজি ভিডিঅ'টো চাই থাকক আৰু যদি ভিডিঅ'টো ভাল লাগে বঢ়িয়াকৈ লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া মই বঢ়িয়াকৈ কলেজত যাম, বঢ়িয়াকৈ কলেজ যাব ওলাইছোঁ আৰু এতিয়া মই কলেজ যাই আছোঁ। তো গাইজ বঢ়িয়াকৈ কলেজ পালোঁ, আজিও দেৰি হৈছে। তো গাইজ বঢ়িয়াকৈ কলেজ গৈ ঘৰত যাই আছোঁ, আমাৰ চক পাইছোঁ আজি বঢ়িয়াকৈ ঘৰত যাই আছোঁ আৰু আমি দিওঁ। তো এইখন বঢ়িয়াকৈ কলেজ গৈ আহি পালোঁ, আহি পেলাই এইখন বঢ়িয়াকৈ পাৰ্থহঁতৰ ফালে যাইছোঁ। এইখন মোৰ তাত 20 টকা এটা আছে আৰু সিহঁতৰ কাৰণে কি বঢ়িয়া খাব লৈ যাম, মানে ঠাণ্ডা ঠাণ্ডা লৈ যাম আৰু দোকানত যায়। তো গাইজ বঢ়িয়াকৈ কেম্পাৰ বটল এটা লৈ লৈছোঁ আৰু এইখন বঢ়িয়াকৈ পাৰ্থহঁতৰ ঘৰৰ ফালে যাই আছোঁ আৰু আইতা এটা বহি আছে সন্ধি। তো গাইজ এতিয়া বঢ়িয়াকৈ আহি পাইছোঁ পাৰ্থহঁতৰ ঘৰ আৰু এতিয়া ইয়াতে গা ধুই আছে। তো গাইজ বঢ়িয়াকৈ গা ধুই আছে ইয়াতে, নাযাওঁ বাৰু। এতিয়া বঢ়িয়াকৈ আমি পাৰ্থহঁতৰে ইয়াৰ ওপৰত উঠি আহিছোঁ, এতিয়া এডটো তলত আছে, এইটো পাৰ্থৰ মাক আছে। তো গাইজ মানে আমি ক'ৰবাত যাম বুলি ভাবিছিলোঁ কিন্তু প্লেনটো গাইজ কেঞ্চেল হৈছে এটা অসুবিধাৰ কাৰণে, আৰু আমি অহা মাহত যাব চেষ্টা কৰিম তাতে। প্ৰব্লেমটো মানে গাইজ মানে প্ৰব্লেমটো ইমান ক'ব নোৱাৰি দিয়ক, পাছত কম দে কেতিয়াবা ন, ক'ব ভাল নালাগে প্ৰব্লেমটো। এতিয়া বঢ়িয়াকৈ বিতং আছে, শুধ গাই ইয়াকতো বেছি ভাগ আপোনালোকে শুধ গাই দেখা পায়, 3 দিন মানে দেখালোঁ তাক শুধ গাই দেখা পাইছে ন। এই আৰু তাৰমানে এই গাইজ কি বঢ়িয়া ভিউ দেখিছে নাই, বিল্ডিঙত আছোঁ মানে আমি বিল্ডিং। এতিয়া বঢ়িয়াকৈ গধূলি হৈ গৈছে আৰু এতিয়া আমি ফুচকা খাম আৰু গাড়ী মই বৰ্তমান পাকঘৰত আছোঁ, মানে এই যোনটো ৰুমত মই ভিডিঅ' কৰোঁ সেইটো ৰুমত মানুহবিলাক আছে, সেইকাৰণে সেইটো ৰুমত গুচি পেলাই আজি পাকঘৰতে বঢ়িয়াকৈ ভিডিঅ'টো বনাই দিলোঁ। আৰু এতিয়া আমি পাৰ্থত মানে মই আৰু পাৰ্থত যাম, প্ৰীতম আৰু পাৰ্থ আছে সিহঁতৰ তাতে যাই পেলাই বঢ়িয়াকৈ আমি ফুচকা খাম। আমি চেলেঞ্জ নকৰোঁ, আমি বেলেগ দিনা চেলেঞ্জ কৰিম, তথাপিও চাওঁ কি কৰোঁ, চেলেঞ্জ কৰিব পাৰোঁ, যদি কৰোঁ দেখাই দিম বঢ়িয়াকৈ। আৰু পইচা চেলেঞ্জ দিম বুলি ভাবিছিলোঁ, কিবা কৰোঁ চাওঁ ৰ'বচোন। তো গাইজ আমি এতিয়া মানে বঢ়িয়াকৈ ফুচকাৰ কাৰণে আৰু এই তেতলিটো আনিব যাওঁ আৰু আমি এতিয়া বঢ়িয়াকৈ তিনিও যাই আছোঁ বাইকত, পাৰ্থ বাইক চলাই যাব, প্ৰীতমে বঢ়িয়াকৈ বহি আছে পিছফালে। মানে আমি এতিয়া বঢ়িয়াকৈ মধুকুছিৰ ফালে আহিছিলোঁ তেতলি বিচাৰি, কিন্তু এতিয়া তেতলি নাই। চালোঁ আমি চালোঁ হয় কিন্তু তেতলিয়ে নাই, এতিয়া আকৌ ক'ৰবাত বেলেগত যাব লাগিব কিজানি। তো গাইজ আমি মানে এতিয়া বঢ়িয়াকৈ কমাৰগাঁও চকত আহিছোঁ, মানে এই মধুকুছিত নাপালোঁ কাৰণে আমি এতিয়া বঢ়িয়াকৈ কমাৰগাঁও চকত আহিছোঁ। এইটো কমাৰগাঁও চকটো গধূলি বঢ়িয়াকৈ মানুহ চানুহ তাকে আছে আৰু আমি এতিয়া চাই আছোঁ আৰু তেতলি এডু আছে, এই ভালকৈ পঢ়িলে হয় গাইজ। পাৰ্থ পেট্ৰল নে তেলে এইচোন মিঠা তেল আনবা ডাঠা লাটটা বেছিকেই পানি যাচ্ছে। মানে আমি সুধি আছোঁ মানে তো গাইজ মানে আমি এতিয়া 3খানমান দোকান খুলিলোঁ, তেতলি পোৱা নাই। এতিয়া 4 নম্বৰ দোকানখন খুলিছে, তেতলি আছে নাই। তো গাইজ মানে এতিয়া 4 নম্বৰ দোকানখনতো সুধিলোঁ, তেতলি নাই। ইমান ডাঙৰ চকটোতো তেতলি নাই বে, কেটলেন কেঞ্চেল হ'ব कुछ तो करना पड़ेगा। এটা কাম কৰোঁ, এই বাইদেউটো যি বনছি তেতলি, বাইদেউটো যি বনছি টেঙা সেই লৈ যাওঁ। হা অঁ চাবিলোঁ। তো গাইজ আমি এতিয়া বঢ়িয়াকৈ মুক্তগুৰুৰ ফালে যাম। ইমান ডাঙৰ চকটোতো গাইজ মানে কি ক'ম। ওই এখন গাড়ি চাবি ভরাব গেছিল কিন্তু আমার গাড়ি হলো এখন চুর করা বলে ভাবলে এই মানুষ চুর করা বলে ভাবলে গম পা না 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 ভাবলে এখন বেশি ভালো হ্যাঁ এখন বেশি ভালো এখন 150 হয় পার্থ কি দিন করলাই বাবা লৈ যা এখন লৈ যাও বা মোরে এখন তোরে রাঙা এখন এখন
এখন নতুন এখন স্পীড কিমান মেটাৰ নকৰে তো guys ini udah kan itu guys itu হয় pasti হয় তো guys মানে আমি এতিয়া 5 নম্বৰ দোকানটো খুলিলো 5 নম্বৰ দোকানটো তেতি নাই অলটো নাই তো guys মানে আমি এতিয়া বড়া মুক্তগুৰু সাইডে যাই আছো আমি মানে কমাৰগাঁও চকতো বঢ়িয়াকৈ মানে এই নাপালোঁ আৰু 5-6খন মান দোকান খুলিলোঁ তেতলি নাই এতিয়া আমি মুক্তগুৰু ফালে যাওঁ তাতে কিবা হয় চাওঁ আৰু নিজে চিনি নহয় দেখা আৰু সেইটো কাৰণে তেতলি কৰি পাওঁ আমি মানে এতিয়া বঢ়িয়াকৈ মুক্তগুৰু চক পাইছোঁ এতিয়া চাওঁ আৰু দোকান চোকান মানে এইবাৰ তেতলি পাওঁ নে নাই তো guys চাওঁ আৰু আছে না দোকানখন তো guys এইটো মুক্তপুৰ চক তো guys ইয়াতে মানুহবিলাকে কৈছে তেতলি বোলে নাই তাকে মানুহবিলাক কিন্তু বেয়া ঘূৰি ঘূৰি চাই থাকে দেই টকা দিয়ে কামটো কথা বেয়া ঘূৰি ঘূৰি চাই থাকে কিন্তু ভাত দিয়া আমি সেইবিলাক বেলেগক কি বুলি কওঁ জানা এই চাচিয়ে সেই বেয়া ভাবি চোৱা নাই দিয়ে আমি চাচি আৰু বোলে ভিডিঅ'খন চাইছোঁ আমি আৰু এখন দোকান খুব বেছি তেতলি আছে নেকি তো এখনতো নাই বোলে তাকে এতিয়া নকলে বৈ থাকে 7খনমান দোকান খুব তেতলি আছে নাই এই এখন কৈছোঁ এইখন কথা কৈছোঁ গাইজ তেতলি আছে বুলি এতিয়া তো গাইজ তেতলি আছে বুলি এতিয়া তো গাইজ ফাইনেলি তেতলি পালোঁ তো গাইজ এখন দোকানখন পালোঁ ফলত দোকান নাপালোঁ আমি এই চব্জিৰ দোকানতে পালোঁ তো গাইজ আমি এতিয়া বঢ়িয়াকৈ তেতলি লৈ লৈছোঁ এই তেতলি আপোনাক কোৱা নাই ভিডিঅ' মানে আমি যেনেকৈ বঢ়িয়াকৈ কিবা খাব দোকানতে না এই নাচো তো সেইকাৰণে আজি আমাৰ দিনে বেয়া একো এটা ভাল বস্তু পোৱাই নাই বঢ়িয়াকৈ এখন দোকান পাইছোঁ ম'ম' খাম এতিয়া এখন দোকান এনেকুৱা দোকান খাই বঢ়িয়া লাগে তো গাইজ আজি মানে আমি দেৰি হোৱাৰ কাৰণে এই পানীপুৰি খোৱা চেলেঞ্জটো বন্ধ কৰিছোঁ আৰু আমি কালি খাম এতিয়ালৈকে যদি ব্লগটো চাই ভাল লাগে বঢ়িয়াকৈ লাইক শ্বেয়াৰ বঢ়িয়াকৈ ম'ম' আহি গৈছে এইটোও খাই আছে এতিয়া ম'ম' খাম বঢ়িয়া বঢ়িয়া আজি ভিডিঅ'টো এইখিনিলৈকে আছিল আৰু যদি ভিডিঅ'টো ভাল লাগে বঢ়িয়াকৈ লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু গাইজ এই ফুচকা খোৱা চেলেঞ্জটো আমি কালি মানে কমপ্লিট কৰিম তেতিয়ালৈকে বাই বাই